hope you like. Please subscribe this channel. টকাৰ জৰিমনা বিহা হৈছে জুবিন গাৰ্গক আৰু 6 মাহৰ কাৰাবাস ইয়াৰ পিছতে জামিনৰ বাবে আবেদন নিশ্চয় কৰিব পাৰিব কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটোৱে হ'ল আদালতত দোষী সাব্যস্ত হৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক 6 মাহৰ কাৰাবাস আৰু 5000 টকাৰ জৰিমনা বিহা হৈছে প্ৰায় 3 বছৰ পূৰ্বে এগৰাকী অধিবক্তা অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰিছিল জুবিনে আৰু অৰূপ বৰবৰাই এখন এজাহাৰ দাখিল কৰিছিল আৰক্ষী থানাত আৰু তাৰ পিছতে এই গোচৰটো আদালত পাইছিল দুৰ্গা পূজাৰ পূৰ্বেও এটা দিন নিৰ্ধাৰণ কৰা হৈছিল আদালতত হাজিৰ হোৱাৰ দিন আছিল জুবিন গাৰ্গৰ কিন্তু সেই দিনা স্বাস্থ্যজনিত কাৰণত জুবিন গাৰ্গ উপস্থিত নাছিল আদালতত কিন্তু পূজাৰ পিছতে আদালতত হাজিৰ হোৱাৰ দিন আছিল আৰু অৱশেষত আদালতে ৰায় প্ৰদান কৰিছে 6 মাহৰ কাৰাবাস 5000 টকাৰ জৰিমনা 323 আৰু 506 ধাৰাত দোষী সাব্যস্ত কৰা হৈছে জুবিন গাৰ্গক 6 মাহ জেল আৰু 5000 টকা জৰিমনা আৰু 6 মাহ কাৰাবাসৰ পিছতে বেইল জামিনৰ বাবে আবেদন কৰিব পাৰিব জুবিন গাৰ্গে এই বাতৰি বিয়পি পৰাৰ পিছতে যথেষ্ট 6 মাহৰ বাবে এতিয়া জেল যাব লাগিব পাৰে জুবিন গাৰ্গ দুটাকৈ ধাৰা 323 আৰু 506 এই দুই ধাৰাত দোষী সাব্যস্ত কৰা হৈছে জুবিন গাৰ্গক প্ৰায় 3 বছৰ পূৰ্বে এগৰাকী অধিবক্তাৰ পুত্ৰক প্ৰহাৰ কৰিছিল জুবিনে অধিবক্তা অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰিছিল আৰু ঘটনাৰ বিৱৰণী মৰ্মে সেইদিনাখন সন্ধিয়া অৰূপ বৰবৰাৰ পুত্ৰই সিগাৰেট সেৱন কৰা কেন্দ্ৰ কৰি জুবিনে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতে গোচৰ তৰিছিল অধিবক্তা পিতৃয়ে আৰু এই গোচৰ পাইছিল আদালতত দুই পক্ষৰ যুক্তি তৰ্ক চলি আছিল আৰু পূজাৰ পূৰ্বে আমি আপোনালোক জনাইছো পূজাৰ পূৰ্বে জুবিনক মতা হৈছিল আদালতলৈ কিন্তু সেই সময়ত স্বাস্থ্যজনিত কাৰণত জুবিন আদালতত হাজিৰ নহল আৰু পূজাৰ পিছতে এই ৰায়দান 6 মাহৰ বাবে এতিয়া কাৰাবাস কাটিব লাগিব জুবিন গাৰ্গে 6 মাহ পিছতে জামিন আবেদন কৰিব পাৰিব জুবিনে কেৱল 6 মাহ কাৰাবাসী নহয় 5000 টকা জৰিমনা বিহা হৈছে জুবিনক I hope you like. Please subscribe this.